হেল্ল' এভৰিৱান, এফালে যাব ওলাইছোঁ মই বৰমাহঁতৰ লগত এঘৰ মানুহৰ ঘৰলৈ বিশেষ এটা কাৰণত। যোৱাৰ আগত এফালে দুপৰীয়া ভাত সাজো খাই ল'লোঁ, বইল কণী এটা, চাটনি অলপ আৰু চয়াবিনৰ চব্জি। আৰু এয়া বৰদেউতা মোৰ লগত কথা পাতি পাতি চোলাটোৱে উল্টাকৈ পিন্ধি ল'লে বাপেকে। এইফালে মই থাপৰ এটাও খালোঁ। এইফালে গৈ আছোঁ, মোৰ দেখিছেনে কপালত, গালত, গলতো আছিলে। লুচি বনাওঁতে তেল চিটিকি পৰি জ্বলা ঘুটিছে। তাত গৈ থাকোঁতে ৰাস্তাত দেখিলোঁ ফুচকা, নোখোৱাকৈনো কেনেকৈ থাকোঁ, খাই ল'লোঁ ৰখি। তাত এফালে সন্ধিয়া চাহকাপ খালোঁ। অলপ পিছত আৰু ম'ম' খালোঁ। ৰাতি আৰু ভাত নাখালোঁ। আজিলৈ আহিছোঁ দিয়ক, লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।